ইয়া দেখিবলৈ পাইছে আমাৰ ৰাইজ কৰ্মব্যস্ত। কালি দুঠেলা গোবৰ কেহেঁতা ঘৰৰ পৰা অনা হৈছে আৰু এয়া আমাৰ বাগানত দিয়া হৈছে। ইউটিউবত দি দিব লাগে। এয়া আমাৰ খুৰাই গোবৰ নিছে। এয়া বাগানত আমাৰ অমিতা দেখিবলৈ পাইছে, ডাঙৰ ডাঙৰ সৰু সৰু অমিতা। আৰু মায়ে চাহ খাবলৈ মাতিছে, দুটা অমিতা। এয়া আমাৰ কি আছিলে গোবিন্দ উঠিল। এই মাত্ৰ আমাৰ দিয়া হৈছে ফ্ৰেঞ্চবিনৰ বাৰীত সাৰ প্ৰয়োগ কৰা হৈছে। আমি ফ্ৰেঞ্চবিনৰ বাৰীত দেখিবলৈ পাইছে আপোনালোকে। অঁ, জৈৱ সাৰ য'ত কালি এখন ঠেলাত দুটা ডাঙৰ ডাঙৰ মোনাত দুমোনা অনা হৈছে। ইয়াৰ লাই শাক আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে যোনটো গাহৰিত দি খায়। তাত আমাৰ জৈৱ সাৰ প্ৰয়োগ কৰা হৈছে, দেখিবলৈ পোৱা হৈছে আপোনালোকে। এয়া লাই শাক, পালেং শাকো কোনা কৰা। এয়া পালেং শাকো আমাৰ হোৱা নাই। পালেং শাক মানে আপোনাৰ ডাঙৰ হ'বলৈ আকৌ বাকী আছে। এয়া ধনিয়াত গোবৰ দিয়া হৈছে, সেইকাৰণে আপোনালোকে দেখিবলৈ পোৱা নাই বেছিকৈ। ইয়াত আমাৰ লাই শাক পালেং শাকৰ পুলি, নাৰ্জী ফুলো আছে আপোনালোকে দেখিবলৈ পাইছে। আদাও আছে, কলগছৰো খেতি আছে। আপোনালোক অঁ, কলো আছে। আপোনালোকে পৰৱৰ্তী খণ্ডত দেখিবলৈ পাব কেনেকৈ লহপহকৈ বাঢ়িবলৈ ধৰিছে। অঁ, এয়া বেঙেনা গছ, বেঙেনা দিবলৈ আপোনালোকে বেঙেনা গছৰ ব্যৱহাৰ কৰিব পাৰে। এয়া ভোট জলকীয়া, এইটো কিমান খোৱা কেজিত? 800 টকা কেজি। সেইটো আমাৰ বেঙেনা কৰা হৈছে, সেইটো ভোট জলকীয়া কৰা হৈছে। নাৰ্জী ফুলো আছে মাজে মাজে, জেতুকা আছে, তুলসী আছে, খাব। এজোপা অমিতাত আমাৰ লগা নাই। এজোপাত মেখেলা পিন্ধাই থোৱা হৈছে। মেখেলা পিন্ধাই থোৱা নাই জানো? মেখেলা পিন্ধাই থ'লে অমিতা লাগে বুলি কোৱা হয়। একেই কথা, মাইকী কৰি দিয়া হৈছে গছজোপাত। এইখন মোৰ বাৰী আজি উদ্ঘাটন ঘটিছে, আজি উদ্বোধন কৰা হৈছে। এয়া মই কোৰ মাৰি থৈছোঁ। আপোনাৰ আকৌ কাইলৈ বা আবেলিলৈ এইখন চহোৱা হ'ব। ধন্যবাদ আজিলৈ। এয়া আমাৰ এখেতৰ নাম ৰাতুল দত্ত। এখন স্কুলৰ প্ৰধান শিক্ষক। তেখেতে এইবোৰ কৰি ভাল পায়। ধন্যবাদ।